হয় প্ৰথমে মই BNews চেনেলক মই ধন্যবাদ দিছোঁ যেহেতু আমাৰ মাজত আজি নিউজ চেনেল দ্বাৰাই আহি পেলাই আমাৰ যি আমাৰ ফুলবাৰী অঞ্চলৰ যি সুখ দুখৰ খবৰ ল'ব আহিছে আজি আৰু যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন 10ম বাৰ্ষিক হৈছে এইটো অনুষ্ঠানখন কিন্তু আজিৰ এই অনুষ্ঠানত যেহেতু 10টা বছৰ উকলি গ'ল কিন্তু আজিলৈকে আমাৰ যি অঞ্চলখনত যি ডেভেলপমেণ্ট হ'বলগীয়া আছিলে কিন্তু সেইটো হোৱা নাই আজিও সেই কষ্টতে আমি আছোঁ আৰু যেন তেনেকৈ আমি চলি আছোঁ মানে আজিলৈকে উন্নয়নমূলক কামকেইটাও একো তেনেকুৱা দেখাই দিয়া নাই যেহেতু আমি এখন প্ৰাথমিক বিদ্যালয় আছে যেন তেন সেইটোও চলি আছে আৰু যেনেকৈ উন্নয়নমূলক কামকেইটা হ'ব লাগিছিলে বহুতখিনি পিছ পৰি আছে আজিলৈকে তেনেকুৱা একো হোৱা নাই আমি জানিছোঁ যেহেতু যি এটা আমাৰ মাজত কিছুমানে কয় চৰকাৰৰ পৰা যদি কিবা আমি ক'বলৈ যাওঁ তো সেই কথাটো আমাক কয় যে নেকি আমি হয়তো আগতে ৰেচন কাৰ্ড নাছিলে সেই ৰেচন কাৰ্ডখন আমি দি আছোঁ এতিয়া আৰু কয় কিছুমানৰ ঘৰ নাছিলে আমি ঘৰ দিবলৈ দি আছোঁ আৰু কিছুমানে কয় হয়তো আমি টয়লেট বাথৰুম এইকেইটা আমি দি আছোঁ এনেকুৱা সেইবিলাক লৈ আমাক কয় কিন্তু আমি ভাবোঁ মানে যথেষ্ট আমাৰ যিখনে আমাৰ মূল আমাৰ জ্বলন্ত সমস্যাখিনি আছে এইবিলাকৰ কাৰণেহে আমি উদ্ধাৰ পাবলৈ বিচাৰোঁ যেহেতু আজিলৈকে আমাৰ 3 খুঁটিৰ পৰা এই ফুলবাৰী অঞ্চললৈকে এটা অহা যোৱা এটা ৰাস্তা ঘাট এটা ভাল এটা হোৱা নাই আৰু আমি সেইটো বিষয় লৈ আমি বিধায়ক মহোদয়ৰ ওচৰত আমি গৈ পেলাই এপ্লিকেশ্যন দিছোঁ কথাও পাতিছোঁ আৰু ছাৰে কৈছে মই ধৰাই দিম বুলি কৈছে কিন্তু কেতিয়া কি হয় এইটো আমি ক'ব পৰা নাই আৰু অলপ আগতে আমি পঞ্চায়ত ফালৰ পৰা অলপকৈ মানে আমি এনৰেগাৰ ফালৰ পৰা ৰাস্তাখন অকণমান শিল বালি কিটা ঢালি দিয়া হৈছিলে ইমানখিনিতে যথেষ্ট নহয় আৰু আমি ভাবোঁ একো নাহে যেনেকাৰ তেনেকৈ আছে আৰু বহুত অসুবিধা হয় আমি যেহেতু ইয়াৰ পৰা বহুত কণ ল'ৰা ছোৱালী ইয়াৰ পৰা এম ই স্কুল যিটো পঢ়িবলৈ যাব লগা হয় ইয়াৰ পৰা ইহঁতৰ বয়সটো বহুত ইমান বেছি নহয় 12-14 বছৰ 12 বছৰ তেনেকুৱা হয় কিন্তু ইয়াৰ পৰা মানে চাইকেলেৰে যোৱা আৰু ৰাস্তাটো ইমান ভাল নহয় আৰু এটা টমটম এতিয়া যিটো আমি ই ৰিক্সাখন চাইছোঁ বা অটো এখন আহিবলৈও মানে সুবিধাজনক নহয় আৰু আমাক যথেষ্ট আমি এই যাতায়াতৰ কাৰণে অসুবিধা হয় আমি যদি কোনোবা কিবা এটা যদি আমি গাড়ীও ল'ব লগা হয় তেতিয়া কয় আপোনালোকৰ গাঁৱত যদি আমি যাবলৈ গ'লে ভাড়াখনো যথেষ্ট লাগে বুলি কয় আমাক কম ভাড়া মানে কিবা নহয় কিবা এটা সমস্যাত আমি ভুগিয়ে থাকোঁ মানে তেনেকুৱা ৰাস্তা পদূলি নথকাৰ কাৰণে গাঁওখনৰ যিটো আমাৰ সমস্যা আৰু যিখিনি আমি উন্নয়নমূলক কথাৰ কাৰণেও যদি আমি বিচাৰোঁ তেতিয়া কয় তোমালোকৰ মাটিখন ফৰেষ্ট হেৰিত পৰে তো আমি সেইকাৰণে উন্নয়নমূলক কামকেইটা দিবলৈ আমাৰ প্ৰব্লেম হয় সেইবিলাকে কয় আমাক প্ৰশাসনৰ ফালৰ পৰা আমি ভাবোঁ ইমানখিনি আমি 30জন মানুহক আমি সৰু কেঁচুৱাৰ পৰা পানী কেঁচুৱাৰ পৰা বৃদ্ধ মানুহে ইয়াত যিবিলাক প্ৰাণ দিছে আৰু সেই বিনিময়ে মানে আজিলৈকে যেনেকৈ হ'ব লাগিছিলে আমি হয়তো আজি এটা ইয়াতে যে আমি প্ৰত্যেক বছৰে আমি এখন সভা পতা হয় ইয়াতে কিন্তু তাৰ কাৰণে এটা হয়তো ৰঙমঞ্চ কিবা এটা হ'ব লাগিছিলে কিন্তু আজি সেইটোও নাই আমি যথেষ্ট অসুবিধা হয় আমি 23 ডিচেম্বৰ আহাৰ আমি যুগুত হ'বলৈ মানে আমাক কাৰোবাৰ ওচৰত গৈ আমি পইচা কালেকশ্যন কৰিব লগা হয় তেনেকুৱা কৰি আজিও আপোনালোকে চাই আছে যেখন যেনে তেনেকৈ আমি এটা পেণ্ডেল বনাইছোঁ আৰু তাৰ তলতে আজি আমি বহি পেলাই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সভাখন পাতিছোঁ তো অতিকে আমাৰ দুখৰ বিষয় কিন্তু 10টা বছৰ গুচি গ'ল আমাৰ বহুতে আগতে আহি পেলাই বহুত ডাঙৰ বিধায়ক আহিলে MPও আহিলে আৰু বহুতখিনি কথাকেইটা ডাঙৰ কৈ গুচি গ'ল যে নেকি আমি চিন্তা কৰিব নালাগে আপোনালোকৰ লগত আমি আছোঁ সদায় আৰু উন্নয়নমূলক কামকেইটা আমি কৰি আছোঁ আমাৰ যদিও ইয়াৰ পৰা আমি যদি ভাবোঁ প্ৰশাসনৰ ফালৰ পৰা যি আমাৰ ইয়াত আমাৰ মাজত আহে SPও আহে কেতিয়াবা আমাৰ DC ছাৰহঁতেও আহে আৰু কয় আমাৰ যিখন এতিয়াও কেম্প এখন আছে টেম্পৰাৰী কেম্পটো আছে সেই কেম্পখনো মানে ভালদৰে থাকিব পৰা নাযায় মানে কেতিয়াবা বতাহ বৰষুণ আহিলে মানে উৰাই নিযায় টিনকেইটাও কেতিয়াবা ৰাইজে গৈ পেলাই সহায় কৰে আৰু পাহাৰৰ পৰা বাঁহকেইটা আনি পেলাই বান্ধি পেলাই আৰু থাকি আছে এনেকুৱা অসুবিধা আজিলৈকে যিটো আমাৰ আউটপোষ্ট যিটো আৰক্ষী হেৰি আছে সেইটো আমাৰ মানে ভালকৈ নাই তো আমি ভাবিছোঁ 10টা বছৰ পাৰ হ'ল মানে কি উন্নয়ন কৰিলে আমি ইয়াত
দেখি পোৱা নাই মানে খালি আমি যিটো আমি পাৰি আছো একতাৰে প্ৰেমেৰে এটা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গাঁৱৰ ৰাইজে মিলি পেলাই কৰোঁ সেইটোহে কৰি আছো যেহেতু আমি জীয়াই ৰাখি আছো সেই দিনটো আমি মনত পেলাওঁ আৰু যিবিলাক আমাৰ ইয়াৰ পৰা শ্বহীদ হৈ গৈছে তেওঁলোকক আমি মনত পেলাওঁ আৰু সেই দিনকেইটাহে আমি মানে জীয়াই ৰাখিছো তেনেকুৱা হৈ আছে আৰু বাকী ইয়াতে একো তেনেকুৱা হোৱা নাই মানে